হেল্ল' ফ্ৰেণ্ডছ, এইখিনি হৈছে নলবাৰী ডিষ্ট্ৰিক্টৰ চালখোৱা, য'ত উচ্ছেদ কৰিছিল। ইয়াত মানে বেছিভাগ মিয়া মুছলমান আছিলে। এইখিনি অসম চৰকাৰে উচ্ছেদ কৰিছে। এইখিনি এতিয়া গোটেইখিনি ইয়াতে চাৰিওফালে বেৰি দিছে। ইয়াত এতিয়া মানুহবিলাকে বা তাত যিবিলাক কৰ্মজীবিলাক উচ্ছেদ কৰিছিল তেওঁলোকক ইয়াৰ পৰা উঠাই দিছে আৰু ইয়াত সোমাব পৰা নাই। এতিয়া চাৰিওফালে বাউণ্ডাৰী দি দিছে। এইখিনি নলবাৰী ডিষ্ট্ৰিক্টৰ চাউলখোৱা হয়। এইখিনি এতিয়া গোটেই জংঘল, ইয়াতে গোটেই মানুহ হৈছিলে এইবিলাকত। এতিয়া গোটেই জংঘলে আগুৰি ধৰিছে আৰু এইখিনি অসম চৰকাৰে এই মাটিখিনি কৰিছে। মানে ইয়াত বহুত মানুহ হৈছিল, প্ৰায় 500 ঘৰ মানুহ হৈছিল। এইখিনি গোটেই মিয়া মানুহ হৈছিল। মানে এইখিনি চৰকাৰী মাটি হয়। ইয়াৰ পৰা গোটেই টোটেলি উচ্ছেদ কৰিছে। সেইটো ৰাস্তা, এই ৰাস্তাৰে তেওঁলোকে ইয়াতে মাছ মাৰিছিল। এই ৰাস্তাৰে যাতায়াত কৰিছিল। এইটো ৰাস্তাটো এতিয়া মাজতে কাটি দিছে, যাতে এই ৰাস্তাটোৰে যাতায়াত কৰিব নোৱাৰে। তো অসম চৰকাৰৰ ভাল পদক্ষেপ লৈছে। থেংক ইউ অসম চৰকাৰক। ইয়াতে বহুত মানুহ আছিল। এই মানুহবোৰ ইয়াৰ পৰা যেতিয়া উচ্ছেদ কৰিছিল, এই মানুহবিলাকে ইয়াৰে ওচৰতে এইঘৰ মানুহৰ ঘৰত বহুদিন বাহৰ পাতি আছিলে। তাৰপিছত এতিয়া মানুহখিনি ক'লৈ গ'ল, কি হ'ল, এতিয়া কোনো ক'ব নোৱাৰে। সেইবোৰ মানুহ আচলতে তেওঁলোকৰ মানে ম্যাদী মাটিয়ে নাই, চব চৰকাৰী মাটিতে আছিলে। এইটো সৰু এটা নদীৰ নিচিনা, জানৰ নিচিনা। ইয়াতে মাছ মাৰে বহুত।